এইখন অসমতেই এখন আচৰিত বিয়াৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। বিবাহৰ সম্পূৰ্ণ আয়োজন হোৱাৰ পাছত এটা ফোন কলে কইনাৰ লগতে কইনাৰ পৰিয়ালৰ বুকু কঁপাই তুলিলে। গুৱাহাটীৰ হেঙেৰাবাৰী লিচু বাগানৰ দিব্যজ্যোতি তালুকদাৰৰ সৈতে বিয়া ঠিক হৈছিল হাউলিৰ এগৰাকী যুৱতীৰ সৈতে। বিয়াৰ সকলো আয়োজন হোৱাৰ পাছত দৰা পক্ষৰ পৰা এটা ফোন কল আহি সকলো শেষ কৰি দিলে। আচলতে তেওঁলোকৰ কি হৈছিল আৰু কি কাৰণেনো এই বিয়াখন ভাঙিবলৈ পালে ভুক্তভোগী যুৱতীগৰাকীৰ ককায়েকৰ মুখেৰে শুনো আহকচোন। কি হয়, যোৱাকালি আমাৰ ভণ্টি ধীৰা দাসৰ জোৰণ আছিলে। দিব্যজ্যোতি তালুকদাৰ, গুৱাহাটীত ঘৰ, হেঙেৰাবাৰী লিচু বাগানত। তেখেত কালি জোৰোণ তেখেতসকলে দি গৈছে। আজি বিয়া আছিলে। আজি তেখেতসকলে আমাৰ ভণ্টিক ৰাতি ৩টা বজাত ফোন কৰি কৈছে, যোৱাকালি ৰাতি ৩টা বজাত কৈছে যে তেখেতসকলে বিয়া কৰাব নাহে। তাৰপিছত আমি বহুতবাৰ ফোন কৰিলোঁ, বহুত ফোন কৰি ৰিকুৱেষ্ট কৰিলোঁ, তেখেতসকলে একো নামানে, একো নুশুনে। তাৰপিছত তেখেতসকলে নিজে কৈছে আমাৰ ঘৰৰ মানুহ যাব লাগে আৰু তেখেতসকলক উকা কাগজত চাইন দিব লাগে। উকা কাগজত, মই অসমীয়া ভাষাত কৈছোঁ, উকা কাগজত চাইন দিব লাগে। মোৰ ঘৰৰ, মোৰ খুৰা, মোৰ দেউতা গোটেইবিলাকক পঠালোঁ। মোৰ ভনী জোৱাই পঠাইছোঁ, মামা পঠাইছোঁ, গোটেইবিলাকক পঠাইছোঁ। তেখেতসকলে ইমানখিনি কৰিছে, মানে তেখেতসকলক বহিবও নিদিলে, ইমানখিনি অভদ্ৰামী কৰিছে। আজি বিয়া, আজি ৰাতিপুৱা মই 4:30 বজাত খুৰাহঁতক পঠাইছোঁ, দেউতাহঁতক পঠাইছোঁ। মানে ক'ব গ'লে মই ভৰিত ধৰিব হিচাপত যোৱাহেন হৈছে। তেনেকুৱা যোৱাৰ ফলতো তেখেতসকলে মোৰ তাত বিয়া কৰাব নাহে, মোৰ ঘৰত মোৰ ভণ্টিক নিবলৈ নাহে। আৰু বন পেপাৰত তেখেতসকলে, দেউতাকে কৈছে বন পেপাৰত তেখেতসকলক চাইন দিব লাগে। মোৰ দেউতাৰ ভায়েক কেইজন, যিকেইজন আছে 6জন, গোটেইকেইজনে চাইন দিব লাগে বন পেপাৰত। চ' তেখেতসকলৰ কথা মতে আমি গ'লোঁ। মই মানুহ পঠাই দিলোঁ, মোৰ ঘৰৰ মানুহ, যিহেতু মই বিয়াত ব্যস্ত হৈ আছোঁ। একমাত্ৰ দাদাক ভাবি আছোঁ, আয়োজনো কৰি থৈ দিছোঁ, সম্পূৰ্ণ আয়োজন কৰি থৈ দিছোঁ। চ' মানুহ পঠালোঁ। তেখেতসকল মোৰ যিখিনি মানুহ মোৰ গৈছিলে, তেখেতসকলক বহুখিনি কি কৰিছে, যিকেইজন গৈছে তেখেতসকলক আপুনি সুধি ল'ব। মই যোৱা নাছিলোঁ যিহেতু মই ক'ব নোৱাৰিম সঠিককৈ। কিন্তু এইটো শুনিছোঁ, তেখেতসকলক পানী এটুপিও নিদিলে, বহিবলৈ চেয়াৰ এখনো নিদিলে। তেখেতসকলৰ মানে এটা অবজেকশ্যন কৰিছে তেখেতসকলে যে আমাৰ যোৱাকালি যিটো জোৰোণ হৈ গ'ল, জোৰোণৰ যিটো সাজপাৰ, কইনাৰ সাজপাৰযোৰ বোলে কিবা পুৰণ টাইপৰ হ'ল। মই ভণ্টিক 23,000 টকাই দি কিনি দিছোঁ। মই এমাউণ্টটোও কৈ দিছোঁ, যিহেতু মই খৰচ কৰিছোঁ। 23,000 টকাই দি কিনি দিছোঁ। সেইযোৰ বোলে পুৰণ হ'ল। আৰু ভণ্টিৰ গলত বোলে সোণাৰ একো নেকলেছ নাপালে, হাতত খাৰু নাপালে, এইবিলাক। তাৰপিছত তেখেতসকলে 11টা বজাত ওলাইছে, আহি পাইছে ইয়াত 4টা বজাত, 4:30 বজাত জোৰণত আহি পাইছে। আহি পাই তেখেতসকলক আমি অভ্যৰ্থনা কৰিছোঁ, ধুনীয়া কৰি ভাত খুৱাইছোঁ। আমাৰ আইটেম আছিলে কি, তেখেতসকল যিহেতু 11টা বজাত ওলাইছে, তেখেতসকলে 2টা বজাত আহি পাব, 2টা নহয় 2:30 বজাত আহি পাব। তেখেতসকলক চাহ জলপান ধুনীয়া কৰি অভ্যৰ্থনা কৰিম। তাৰপিছত তেখেতক আহি পাইছে, আমাক কৈ আছে, 1 ঘণ্টা আগত ফোন কৰি কৈছে চেঙা পাইছোঁ, 2 ঘণ্টা পিছত ফোন কৰাৰ পিছতো কৈছে চেঙা পাইছোঁ। তেখেতসকলৰ একো মানে সেয়ে নাই। তাৰপিছত আমি ইয়াত আহিছে, তেখেতসকলক ভাত খাব নিছোঁ, ভাত খুৱাইছোঁ। যেতিয়া তেখেতসকল যাব ওলাইছে, তেখেতসকলক আমি চাহ জলপানটো দিছোঁ। চাহ জলপানটো আগতে আমি দিব পাৰিলোঁ হয় মানে কি, তেখেতসকল যদি সোনকাল আহিলে হয়, আমিতো সেইখিনি ব্যৱস্থা কৰি থৈ দিছোঁ। আৰু সেইখিনি এঘৰ ছোৱালীৰ ক্ষেত্ৰত থাকেই সেইখিনি। গতিকে তেখেতসকলে এইখিনিও অবজেকশ্যন কৰিছে। মমায়েকহঁতে, এজন ডাঙৰ মমায়েক নেকি তেখেতে, আৰু এজন কোনোবা মৌটুপুৰীৰ পেহীয়েক নি জেঠীয়েক, তেখেতেতো ইয়াত বহুত মানে টানা মাৰি কথা কৈ আছে। মোৰ মায়ে বোলে চিনাকি হোৱা নাই, কিবা হোৱা নাই। তাৰপিছত কৈছে কি, ল'ৰাজন সি কৈছে চিভিল ইঞ্জিনিয়াৰ বুলি কৈছে, চিভিল ইঞ্জিনিয়াৰ বঙাইগাঁৱত।
দীপজ্যোতি তালুকদাৰ।